কালি 11:30 বজাত দিয়া হ'ব অসম পুলিচৰ ৰিজাল্ট। ABUB ড্ৰাইভাৰ কনষ্টেবল লগতে ড্ৰাইভাৰ ডিছপাচ ৰাইডাৰ মেছেঞ্জাৰ যিমানখিনি পদ আছে APRO এইখিনি পদৰ ৰিজাল্ট যিহেতু আমাৰ কালি মুকলি কৰি দিয়া হ'ব। আৰু ABUB লৈ আমাৰ যেহেতু এটা কেছ চলি আছে বা যেহেতু এটা কোৰ্ট কেছ হৈছে, ইয়াৰ ভিতৰত যেহেতু আমাৰ 200 পোষ্ট ৰিজাৰ্ভ বুলি কৈছে, এই পদখিনি ক'ৰ পৰা কাটিব বা আমাৰ যিটো 3945 ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব, ইয়াৰ পৰা পদখিনি কাটিব নেকি বা ইয়াৰ পৰা পদখিনি ৰাখিব নেকি? তেনেহ'লে আমাৰ 35খন জিলাৰ ভিতৰত 3টা 4টা 5টা এনেকৈ পদ ৰাখি দিব, য'ত যিমান মানে লোকবিয়ল অনুসৰি হয়নে? চ' তেতিয়াহ'লে আমাৰ কাটঅফটো বহুত হাই যাব। ABUB কাটঅফটো আমাৰ আৰু হাই যাব, যিহেতু 200 পোষ্ট মাইনাছ হ'ব। চ' আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আজি আমি ইয়াত অকণমান কথা পাতিম এই পোষ্টখিনি আমাৰ ক'ৰ পৰা কাটিব বা আমাৰ ৰিজাল্টটো যিহেতু কালি মুকলি কৰি দিয়া হ'ব, অফিচিয়েল ন'টিছ কেতিয়া মুকলি কৰি দিয়া হ'ব পাৰে, ৰিজাল্টটো কেতিয়া মুকলি কৰি দিয়া হ'ব। চ' আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুন বাগানে ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। লগতে বন্ধু বান্ধৱীসকল চ' ভিডিঅ'ত এটা লাইক কৰিব নাপাহৰিব। যিহেতু যোৱাকালি আমাৰ CM ছাৰ ফাৰ্ষ্ট টুইট যোগে ঘোষণা কৰিছিল যে আমাৰ 11 অক্টোবৰ 2025 তাৰিখত অসম পুলিচৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। মানে ABUB ড্ৰাইভাৰ কনষ্টেবল APRO মেছেঞ্জাৰ ডিছপাচ ৰাইডাৰ যিমানখিনি পদ আছে, মানে যিখিনি পদৰ আমাৰ এটা এক্সাম হৈছে। আৰু মই অলৰেডি আগতে কৈছিলোঁ, যিখিনি পদৰ আমাৰ এটা এক্সাম হৈছে এইখিনি পদৰ ৰিজাল্টটো আমাৰ একেলগে বা এটা ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। নহ'লে এইটো অভাৰলেপিং হ'ব বা বেলেগ বেলেগকৈ ৰিজাল্টটো মুকলি কৰি দিলে অভাৰলেপিং হ'ব আৰু সেইটো নিদিয়ে, হয়নে? এতিয়া চ' ফাইনেলি কালি যিহেতু আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব, কেতিয়া মুকলি কৰি দিয়া হ'ব? আজি যিহেতু আমাৰ কামাণ্ডো বেটেলিয়ান তাৰপিছত SI গ্ৰেড 4 পদখিনি ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। আজি আমাৰ 11:30 বজাত ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। চ' ছেম কালিও আমাৰ 11:30 বজাতে ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব, বাট বৰঞ্চ আগতো দিব পাৰে 10টা মানত, ঠিক আছে? চ' এতিয়া মেইন কথাটো আহি গ'ল, চ' ন'টিছ আমাৰ কিয় মুকলি কৰি দিয়া নাই, অফিচিয়েল ন'টিছ। চ' আজিৰ ভিতৰত, আজি ৰাতিপুৱাৰ ভিতৰত, যিহেতু আজি আমাৰ এতিয়া 8 মান হ'ল আৰু মন কৰিব আমাৰ সেইফালে 9টা 10টা বা ইমিডিয়েটলি অতি সোনকালে 12টাৰ আগতে আমাৰ অফিচিয়েল ছাইটত ন'টিছ মুকলি কৰি দিয়া হ'ব যে আমাৰ কাইলৈ বা কালি আমাৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। ABUB ড্ৰাইভাৰ কনষ্টেবল বা কোনটো পদৰ ৰিজাল্ট কালি মুকলি কৰি দিয়া হ'ব, স্পষ্টভাৱে ন'টিছ মুকলি কৰি দিয়া হ'ব আজিৰ ভিতৰত। বহুতে কৈ আছে তাতে আমাৰ ন'টিছত ড্ৰাইভাৰ কনষ্টেবল লিখা নাই, ড্ৰাইভাৰ লিখা নাই, মেছেঞ্জাৰ লিখা নাই, চ' এইখিনি পদৰ নিদিব নেকি? নহয়, তাতে চব এড কৰা আছে, ইনক্লুডিং তাতে লিখা আছে। ভালদৰে চাব ন'টিছখন। এতিয়া মামা যিখন আমাৰ টুইট কৰিছে তাতে ভালদৰে চাব, ফেচবুক পেজত আমাৰ সেইফালে চাব, ঠিক আছে? তাতে স্পষ্টভাৱে লিখা আছে আমাৰ যিমানখিনি পদ আছে সকলোখিনি পদৰ ৰিজাল্টটো কালি মুকলি কৰি দিয়া হ'ব। এতিয়া মেইন কথাটো আহি গ'ল, মেইন টপিকটো আহি গ'ল আমাৰ। চ' 200 পোষ্ট ক'ৰ পৰা কাটিব? চাওক বন্ধু বান্ধৱীসকল, ইয়াত মই যদি সঁচা কথাটো ক'বলৈ যাওঁ, ঠিক আছে, আমি যিসকলে পাছ কৰিছোঁ সেইসকলে কিছুমান মোক বেয়া পাব, আৰু যিসকলে মানে ফেইল কৰিছে নহয়, মানে যিসকলে কোৰ্ট কেছটো কৰিছে সেইসকলে আৰু বেছি বেয়া পাব যদি মই ইয়াত সঁচা কথাটো ক'ব যাওঁ। বাট মই ইমান সঁচা কথা ইয়াত নকওঁ, ঠিক আছে? চ' আপোনালোকে বুজি ল'ব, কাৰণ মই ইয়াত ক'ব গ'লে বহুতে বেয়া পাব, আৰু যিহেতু আজিও ৰিজাল্ট দিব কালিও ৰিজাল্ট দিব, সেইকাৰণে বহুতৰে মনত সেইটো দুখ দিয়াটো মই নিবিচাৰোঁ। বাট ইয়াত কিছুমান মই অকণমান কথা ক'ম, ঠিক আছে? মন কৰিব। চ' ফাৰ্ষ্ট টাইম 200 পদ যে আমাৰ ইয়াৰ পৰা ৰিজাৰ্ভ আছে বা কাটিব, চ' আমাৰ কেণ্ডিডেট কিমান আছে সেই কথাটো ফাৰ্ষ্ট টাইম মন কৰিব। ছাপ'জ 195 বা 200 কেণ্ডিডেট আছে, তাৰ কাৰণে 200 পোষ্ট ৰিজাৰ্ভ ৰাখিছে, হয়নে? মানে এজন ল'ৰা বা এজন ছোৱালীয়ে এটাকে পোষ্ট কৰিছে, বৰঞ্চ পোষ্ট আৰু তাৰ পৰা বাচি গ'ল। চ' এতিয়া এই 200 পোষ্ট ডাইৰেক্ট দিব নেকি? বহুতে কৈ আছে চ' আমি ডাইৰেক্ট পাই যাম। এতিয়া আমাৰ আকৌ মানে কিছুমানে ভাবি আছে আমাৰ আকৌ এক্সাম নহয়, আমাৰ আকৌ ভাইবা নহয়, আমি ডাইৰেক্ট চাকৰিটো পাই যাম। তেনেকুৱা ধৰণৰ নহয়। আপোনাৰ কাৰণে হয় 200 পোষ্ট ৰিজাৰ্ভ কৰিছে, এইটো কোৰ্টে ৰিজাৰ্ভ কৰিছে, বাট SLPRB ইয়াৰ পৰা দিব নে নেক্সট যিটো আমাৰ নিউ ভেকেঞ্চি আহিব তাৰ পৰা দিব, সেইটো SLPRB শ্বেডিউল হিচাপে কাম কৰিব। কথাটো মন কৰিব। আৰু অলৰেডি যিহেতু যোৱাকালি আমাৰ ষ্টে অৰ্ডাৰখন ফাইনেলি হৈ গ'ল, আৰু তাৰ কাৰণে যিহেতু আমাৰ ৰিজাল্টটো 11 অক্টোবৰত মুকলি কৰি দিয়া হ'ব কিন্তু, হয়নে? চ' সেইকাৰণে এতিয়া যদি আমাৰ ইয়াৰ পৰা যদি 200 পোষ্ট কাটি লয়, চ' আমাৰ ইমান সোনকালে ৰিজাল্টটো মুকলি কৰি দিব পাৰিবনে? নোৱাৰে।
কথাটো মন কৰিব আমাৰ ৰিজাল্ট অলৰেডি কমপ্লিট হৈ গৈছে আমাৰ কাট অফ অলৰেডি ৰেডি হৈছে অলৰেডি এপইণ্টমেণ্ট ৰেডি কৰিছে আপোনাক ক'ত এপইণ্টমেণ্ট দিয়া হ'ব ক'ত পষ্টিং পৰিব বা ক'ত চাকৰি কৰিবা অলৰেডি ৰিজাল্ট ৰেডি কৰিছে বহুত আগতে আমাৰ SLPRB বৰ্ডে কোটৰ হিচাপত কামটো কৰা নাই হয়নে চ' যিহেতু আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো বন্ধ হোৱা নাই চলি আছিল আৰু সেইকাৰণে যিহেতু আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলি আছিল অলৰেডি আমাৰ ৰিজাল্ট ৰেডি হৈছে এপইণ্টমেণ্ট ৰেডি হৈছে জাষ্ট মুকলি কৰি দিয়াহে আমাৰ বাকী আছিল আৰু সেইকাৰণে যোৱাকালি হৈ গ'ল আৰু আমাৰ মাজতে এটা দিন আজি আৰু কালি আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব এই এদিনত আমাৰ যিটো আমাৰ পদ আছে আমাৰ AB আছে 2300 এণ্ড UB আছে আমাৰ কিমান 1645 টোটাল আমাৰ 3945 ভেকেঞ্চি আছে এইখিনি ভেকেঞ্চিৰ পৰা ইয়াত মাইনাছ কৰিবনে নাই এইটো আমাৰ SLPRB বৰ্ডে জানে জাষ্ট ৰিজাৰ্ভহে কৰিছে হয়নে ৰিজাৰ্ভ কৰিছে কিন্তু 200 পোষ্ট এতিয়া এই 200 পোষ্ট ক'ত ৰিজাৰ্ভ কৰিছে বাট SLPRB ক'ৰ পৰা দিয়ে সেইটো SLPRBৰ কথা কিন্তু ইয়াত আৰু এটা কথা আছে কিন্তু মন কৰিব বহুতে বেয়া পাব বাট উপায় নাই এইটো ৰিয়েল কথা হয় এটা কথা মন কৰিব চ' যিহেতু আমাৰ 200 কেণ্ডিডেট নহয় বা 200 কেণ্ডিডেটৰ কাৰণে যিহেতু আমাৰ সেই পোষ্টখিনি ৰিজাৰ্ভ কৰিছে 200 পোষ্ট এতিয়া যিটো আমাৰ ফিজিকেল ষ্টেপহে হৈছে PET হয়নে এইটো আমাৰ ফাইনেল ষ্টেপ নহয় কিন্তু ফিজিকেল ষ্টেপ চ' ফিজিকেল ষ্টেপটো যিহেতু পাৰ হৈ গ'ল এতিয়া আমাৰ কি হ'ব এক্সাম হ'ব আৰু এক্সামৰ কাৰণে আপোনালোকে সকলোৱে জানে চ' এটা পোষ্টত কেইজনকৈ মাতিব 1:5 চ' গতিকে 1:5 হ'লে 200 ল'ৰা ছোৱালীয়ে 200 পোষ্ট কেনেকৈ পায় এইটো SLPRB অফিচিয়েল নটিছখন চাব সেইকাৰণে মই কৈছোঁ SLPRB তাৰ শেডুল হিচাপে কাম কৰিব কথাটো মন কৰিব বহুতে ভাবি আছে চ' আমাৰ এইটো কোৰ্ট কেছ হৈ গ'ল আমাৰ এতিয়া এক্সাম নহ'ব আমাৰ এতিয়া ভাইবা নহ'ব আমাক ডাইৰেক্ট চাকৰি দিব তেনেকুৱা ধৰণৰ নহয় বন্ধু বান্ধৱীসকল সেইসকলৰ এক্সাম হ'ব সেইসকলৰ ভাইবা হ'ব মানে হল্ড কৰি ৰাখিছে আমাৰ এক্সট্ৰাকৈ ল'ব পাৰে বা সেইসকলক কি কৰিব এতিয়া আৰু লোৱাৰ চান্সটো একেবাৰে নাই মানে নেক্সট যিটো ভেকেঞ্চি আহিব বা নেক্সটত যিটো ভেকেঞ্চি আহিব তাৰ পৰা ৰিজাৰ্ভ থাকিব এই 200 কেণ্ডিডেট আৰু 1:5 কৰি দিব তুমি চাব আপোনালোকে ঠিক আছে তাতে আমাৰ 1:5 কৰিয়ে দিয়া হ'ব যিহেতু পৰীক্ষাত কাৰণ পৰীক্ষা ষ্টেপৰ কাৰণে নামটো অহা নাই বা তাতেহে কেছটো কৰিছে ন আৰু অফিচিয়েল নটিছত স্পষ্টভাৱে লিখা আছে 1:5 চ' গতিকে 1:5 কৰিয়ে মাতিব আপোনালোকে মন কৰিব আৰু এইখিনি পোষ্টৰ পৰা ইয়াত আৰু কাটাৰ চান্সটো নাই কাৰণ যেহেতু অলৰেডি আমাৰ ৰিজাল্ট ৰেডি হৈছে অলৰেডি কাট অফ ৰেডি হৈছে এতিয়া এই এদিনত যদি আমাৰ সেইখিনি সব মানে 200 পোষ্ট সাইড কৰি ৰাখি দিয়ে চ' ইয়াত বহুত খেলিমেলি লাগিব আৰু ইমান সোনকালে ৰিজাল্টটো মুকলি কৰি দিব নোৱাৰিব কথাটো মন কৰিব আৰু আপোনাৰ মতামতটো পাৰিলে কি আছে কমেণ্ট কৰি জনাব ঠিক আছে মই যিসকলে কোৰ্ট কেছ কৰিছে মই বেয়া কোৱা নাই আৰু যিসকলে মানে আমি আছোঁ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছোঁ মই সেইসকলকো বেয়া কোৱা নাই মই কৈছোঁ যিটো নাই সেইটো আমাক লাগে হয়নে যিটো ন্যায় সেইটো আমাক লাগে যদি সঁচাকৈ কাট অফতকৈ মাৰ্কটো বেছি আছে যদি নামটো অহা নাই তেনেহ'লে 100% কৰিবই লাগিব এইটো হয়নে এতিয়া ময়ো কৰিম আপুনিও কৰিব যদি কাট অফৰ পৰা মোৰ মাৰ্কটো বেছি আছে বাট নামটো অহা নাই ময়ো কোৰ্ট কেছ কৰিম হয়নে বাট এনেকুৱা হ'ব নালাগে আৰু যদি হৈছে তেনেহ'লে কিবা টেকনিকেল ইছ্যু কিবা প্ৰব্লেম থাকিব পাৰে চ' ইয়াৰ কাৰণে যিহেতু 200 পোষ্ট ৰিজাৰ্ভ কৰিছে ইয়াৰ পৰা নহয় মানে নতুন যিখিনি ভেকেঞ্চি আহিব তাৰ পৰা চাগে দি দিব আৰু আপোনালোকে চাব আজিৰ ভিতৰত আমাৰ ফাইনেলি নটিছখন আহি যাব ওকে কালি আমাৰ 11 বজাত বা 11:30 নহ'লে আমাৰ 10 মানে বেছি চান্স আছে 11:30 বজাতে কালি আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব আৰু মই প্ৰে কৰোঁ মই আশা কৰোঁ আশীৰ্বাদ কৰোঁ সকলোৰে ৰিজাল্টটো যেন ভাল হ'ব লাগে নিজৰ সপোন নিজৰ মা দেউতাৰ সপোন চ' ফাইনেলি আমাৰ 2 years 5 day 2 বছৰ 5 দিনৰ অপেক্ষা কালি আমাৰ পূৰণ হ'বলৈ গৈ আছে নেজানো কাৰ লাক কি আছে বাট মই এটাই প্ৰে কৰোঁ সকলোৰে আমাৰ ৰিজাল্টটো ভাল হ'ব লাগে 2 বছৰ 5 দিন ধৰি আমি অপেক্ষা কৰি আছোঁ আৰু সেইটোৰ ফলাফল কালি আমাৰ মুকলি কৰি দিয়া হ'ব আৰু মই এটাই প্ৰে কৰোঁ সকলোৰে ৰিজাল্টটো ভাল হ'ব লাগে সকলোৰে মনৰ আশা সকলোৰে সপোন নিজৰ মা দেউতাৰ সপোন বহুত কিবা কৰোণীয়া কাম আছে সেইটো যেন আমি ভালদৰে কৰিব পাৰোঁ আৰু ভালদৰে আমি যেন চাকৰিটো কৰিব পাৰোঁ যিহেতু আৰু আমাৰ নৱেম্বৰ মাহত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব চ' বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল মই বেছি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ লগতে আজিৰ ভিতৰত নটিছ মুকলি কৰি দিয়া হ'ব কালি আমাৰ 11:30 বজাত ৰিজাল্ট মুকলি কৰি দিয়া হ'ব ঠিক আছে আৰু কাট অফ ইমানো হাই নাযায় কথাটো মন কৰিব যিহেতু এজনে 2-3টা পোষ্ট খাই আছে আমাৰ অভাৰলেপিং হৈ যাব বাট ফাইনেল এতিয়া আমাৰ ফাইনেল ষ্টেপ হয় এতিয়া অভাৰলেপিংটো নহয় গতিকে কাট অফ ইমানো হাই নাযায় সেইবিলাক চিন্তা নকৰিব চ' আৰু কিবা যদি ক'বলগীয়া আছে বা ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' ইমিডিয়েটলি অতি সোনকালে নটিছ মুকলি কৰি দিয়া হ'ব SLPRB অসম পুলিচৰ অফিচিয়েল ছাইটত আৰু কেনেকৈ আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব
ৰিজাল্ট মুকলি কৰি দিয়াৰ লগে লগে মই আপোনালোকক লাইভ জনাবলৈ চেষ্টা কৰিম। পাৰিলে চেনেলটো ছাপোৰ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল এণ্ড দাদা বাইদেউসকল, আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। জয় অসম।